ৰাজ্যত এতিয়া ৰাৱণ ৰাজ, ৰামচন্দ্ৰ নিমাত। হয়তো জাতি মাটিক নেওচি সোণ হৰিণৰ আশাত বন্দী। ভাইহঁতে সকীয়াই দিছে, লক্ষ্মণ ৰেখা পাৰ হৈ নাযাবি, আকৌ নিব আই খৰি। হয়তো ভবাতকৈ ভাল কৰি ৰাখিব, আয়ে জানো শান্তি পাব? তোৰেই বা অৱস্থা কি হ'ব? সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ আকৌ লাগিব কপিগণৰ সহায়, লক্ষ্মণৰ দৰে ভাই। সময় থাকোঁতেই ঘূৰি আহ ককাই, নহ'লে আজি কাৰো নিস্তাৰ নাই। তইতো জানো, দেশ বুলিলে নালাগে আদেশ, কোনো নাথাকে ক্ষান্ত, ডাঙলি হ'ব আইৰ পক্ষ। নে সেয়ে কি লক্ষ্য?